যোৱা কিছুদিন ধৰি ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ জেনেৰেল সায়েন্সৰ পেপাৰখন লিক হোৱা বিষয়টো লৈ ছাত্ৰ-ছাত্ৰী সমাজ, বিদ্যাৰ্থী সমাজ আৰু অসমৰ ৰাইজ এক গভীৰ উদ্বিগ্নতাৰ মাজেৰে সময় পাৰ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে অতি বিনম্ৰতাৰে অসমবাসী ৰাইজৰ ওচৰত মই ক'ব খুজিছোঁ যে মেট্ৰিকৰ কুৱেশ্যন পেপাৰখন লিক হ'ব নালাগিছিল আৰু এই লিক হোৱা মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ব্যৰ্থতাকে সূচায়। মুখ্যমন্ত্ৰী হিচাপে সেই ব্যৰ্থতাৰ দায়িত্ব মই স্বীকাৰ কৰিছোঁ। সেৱাক ভৱিষ্যতৰ দিনত আৰু অধিক সক্ৰিয় কৰি এই ধৰণে যাতে কেতিয়াও কুৱেশ্যন পেপাৰ লিক হ'ব নোৱাৰে তাৰ শক্তিশালী ব্যৱস্থা ল'বলৈ মই পৰামৰ্শ দিম। ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাম যে এক নতুন উদ্যমেৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হওক, তেখেতসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ম। অধ্যক্ষ মহোদয়, অতি দুখ আৰু ব্যথিত হৃদয়েৰে মই আপোনাক আৰু সদনক জনাবলৈ পাই দুখ পাইছোঁ যে এই গোটেই ঘটনাটোৰ লগত অসমৰ এখন বিদ্যালয়ৰ এজন বিশেষ চেণ্টাৰ ইনচাৰ্জ আৰু সহযোগিতাত তেওঁলোকৰ লগত ৩-৪জন শিক্ষক জড়িত হৈ আছিল। আৰু আজি আমি এই গোটেই ঘটনাটো অসম আৰক্ষীয়ে ক্ৰেক কৰিব পাৰিছে। শিক্ষক কেইজনক চিনাক্তকৰণ কৰা হৈছে। চেণ্টাৰ ইনচাৰ্জজনক ইতিমধ্যে আমি চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। সাক্ষীসকলৰ উপযুক্ত প্ৰমাণজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে অসম আৰক্ষীয়ে গোটেই ঘটনাটোৰ বিষয়ে সমগ্ৰ অসমৰ ৰাইজক জনাবলৈ সক্ষম হ'ব। শিক্ষক সমাজ যেতিয়া এনে গৰ্হিত কামত লিপ্ত হৈ পৰে তেতিয়া সেৱা বা শিক্ষামন্ত্ৰীৰ ভূমিকাই কিমান গৌণ তাক আমি নিজে অনুভৱ কৰিব পাৰোঁ। যাক চিন্তা কৰি আমি বিশ্বাস কৰোঁ যে এখেতসকলে আমাৰ শিক্ষাক উৎকৰ্ষে ভেটাৰখীয়া হৈ পৰে তেতিয়া সমাজে গ্লানিৰ পৰ্যায়লৈকে নিৰন্তৰ গতি কৰে। আমি এই ক্ষেত্ৰত অসম আৰক্ষীয়ে এই আটাইকেইজন অভিযুক্তক আমি আইনৰ ওচৰলৈ লৈ যোৱা কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আমি ব্যৱস্থা কৰিম আৰু এই গোটেই ঘটনাটোৰ বিষয়ে আৰক্ষী সঞ্চালক প্ৰধানে সময়ত সাংবাদিকসকলৰ জৰিয়তে অসমৰ ৰাইজক